চাবলৈ আৰম্ভ কৰিছে জাকাৰিয়া আছামিজ আৰু পুৱাৰ প্ৰথমটো খবৰৰ সৈতে মই জাকাৰিয়া ষ্টুডিঅ'ত এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ বাবে সুখবৰ আগন্তুক দুৰ্গা পূজাত ৰাজ্য চৰকাৰে জনতাক দিব উপহাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আগন্তুক 11, 12, 13 আৰু 16 অক্টোবৰত ৰাজ্য চৰকাৰে জনতাক দিব দুৰ্গা পূজাৰ উপহাৰ যেহেতু দুৰ্গা পূজা আহি আছে আগন্তুক মাহত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাৰ শুভকণত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দুৰ্গা পূজা উপলক্ষে জনতাক দিব উপহাৰ আৰু যিসকলে অৰুণোদয় আঁচনি আছে এই অৰুণোদয় আঁচনি বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা লোকসকলক ঋণমুক্ত প্ৰমাণ পত্ৰ দিব এই মুহূৰ্তত জনাই আছো জাকাৰিয়া আছামিজৰ দৰ্শকসকলক ফুল প্লেটত সবিশেষ দুৰ্গা পূজাৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11, 12, 13 আৰু 16 অক্টোবৰত অসম চৰকাৰে জনতাক দিব পূজাৰ বাম্পাৰ উপহাৰ নতুনকৈ 6 লাখ মহিলাক দিয়া হ'ব অৰুণোদয়ৰ আঁচনি 11 আৰু 12 অক্টোবৰত এই 6 লাখ মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰমাণ পত্ৰ প্ৰতিখন জিলালৈ মন্ত্ৰীসকল গৈ এই আঁচনি বিতৰণ কৰিব নৱেম্বৰ মাহত 10 তাৰিখৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব এই নতুন 6 লাখ হিতাধিকাৰীয়ে আগন্তুক 13 অক্টোবৰত নয়ম শ্ৰেণীৰ লাখ লাখ ছাত্ৰীও লাভ কৰিব চাইকেল মুঠ 3,69,000 শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া চাইকেলসমূহ আৰু জিলাই জিলাই মন্ত্ৰীয়ে গৈ বিতৰণ কৰিব চাইকেল 16 অক্টোবৰত মাইক্ৰ ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ দিয়া হ'ব মহিলাসকলক 2,22,000 হিতাধিকাৰীয়ে লাভ কৰিব এই প্ৰমাণ পত্ৰ দুৰ্গা পূজাৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই জিলাই মন্ত্ৰীয়ে গৈ বিতৰণ কৰিব চাইকেল আগন্তুক দুৰ্গা পূজালৈ 11, 12, 13, 16 অক্টোবৰত অসম চৰকাৰে জনতাক দিব বাম্পাৰ পূজাৰ উপহাৰ আৰু দুৰ্গা পূজাৰ উপহাৰ দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে প্ৰতিখন জিলালৈ মন্ত্ৰীসকল নিজে নিজে গৈ এই আঁচনিসমূহ বিতৰণ কৰিব